নমস্কাৰ, মোৰ নাম আভা বৰকটকী। মই এগৰাকী গৃহিণী। মই অসমীয়া খাদ্য ৰান্ধি খুব ভাল পাওঁ। বৰ্তমান বজাৰত MB গোল্ড ব্ৰাউন ৰাইচ বুলি এবিধ নতুন চাউল ওলাইছে, যিটো খাবলৈও খুব সোৱাদ আৰু স্বাস্থ্যৰ কাৰণে খুব উপকাৰী। গতিকে মই কেইটামান ৰেচিপি ইয়াত দেখুৱাম, যিকেইটা ইয়াৰ লগত খাবলৈ ভাল পায় মানুহে ৰান্ধি দেখুৱাম। লগতে মই MP গোল্ড চেনেলটোক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁলোকে মোক এখন উপযুক্ত মঞ্চ দিছে, য'ত মোৰ ৰন্ধাৰ আগ্ৰহটো ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰিছোঁ আৰু আপোনালোকৰ আগত দাঙি ধৰিব পাৰিছোঁ। কেইটামান মই এতিয়া আপোনালোকক সহজ ৰেচিপি দেখুৱাম, যিকেইটা কৰিবলৈও সহজ আৰু খাবলৈও ভাল পাব। আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এতিয়া মাছৰ মূৰ আৰু কচুৰ এখন জালুকীয়া তৰকাৰী। মাছৰ মূৰ এটা কাটি চাৰি চিটা কৰি ল'ব। কচু ঠুৰি, এইটো আমি কচু ঠুৰিটো দেখুৱাইছোঁ, টুকুৰা টুকুৰকৈ কাটি লৈছোঁ এইখিনিত। তাৰপিছতে তেলত দিবলৈ আমি তেল, মিঠাতেল 4-5 চামুচ, পাঁচফোৰণ, চেনি, হালধি, নিমখ, নহৰু, পিঁয়াজ, আকৌ জালুকৰ গুড়ি, মচুৰ দাইল, এইখিনি গোটাই লৈছোঁ। আহকচোন আমি এতিয়া কেনেকৈ ৰন্ধন প্ৰণালীটো কেনেকৈ কৰে চাই লওঁ। প্ৰথমতে কচুখিনিত অকণমান পানী দি সিজাই পানীখিনি পেলাই দিব লাগিব, কাৰণ বাৰিষা কচুৱে অকণমান খজুৱায়। কেৰাহীখন গৰম হ'লে তাত মিঠাতেল দিলোঁ। এতিয়া নিমখ হালধি সানি থোৱা মাছৰ মূৰখিনি এপিচ এপিচকৈ তাত দি দিলোঁ। এতিয়া সিজোৱা কচুখিনি আমি পানী দি পেলাই প্ৰেছাৰত নিমখ হালধি, মচুৰ দাইলখিনি দিলোঁ, নিমখ হালধি দিলোঁ, পানী দিলোঁ। তাত দিলোঁ নিমখ, দিলোঁ হালধি, কেঁচা জলকীয়া, বিলাহী দিলোঁ। পাছৰখন বন্ধ কৰি দিম, তাত মাৰি দিলোঁ। ঢাকন গুচালোঁ, গুচাই দেখিলোঁ এইখিনি কচুখিনি ধুনীয়াকৈ সিজিলে। এতিয়া মাছ ভজা তেলখিনিতে আমি প্ৰথমতে চেনি অকণ দিম। চেনি দিলে ৰংটো ভাল হয়, টেষ্টটোও ভাল হয়। তাৰপিছত দিলোঁ আমি পাঁচফোৰণ, যেতিয়া পাঁচফোৰণখিনি ভালকৈ ক'লা হ'ব, ফুটি উঠিব, এতিয়া আমি এইখিনি ভালকৈ ভাজি ল'লোঁ। পিঁয়াজ বটা, নহৰু বটা দি পেলাই কালাৰ হ'ল। এতিয়া আমি তাত কচুখিনি ঢালি দিলোঁ। সিজোৱা কচুখিনি ইয়াত ঢালি দিলোঁ। ভালকৈ লৰাই লৈ এতিয়া উতলিলে আমি ইয়াত ভাজি থোৱা মাছৰ মূৰখিনি দি দিওঁ।
ভালকৈ লৰাই উতলিবলৈ দিব। তাৰপিছত মাছৰ মূৰখিনি যেতিয়া অকণমান কোমল হ'ব তেতিয়া মূৰখিনি অকণমান হেতাখনে ভাঙি দিব। এতিয়া মাছৰ মূৰ এতিয়া জালুকৰ গুড়িখিনি তাত দি দিলোঁ। জ্বলা কিমান খাব পাৰে সেইটো চাই পেলাই জালুকৰ গুড়ি দিব। এতিয়া ভালকৈ উতলিলে আপোনালোকে দেখিলে কেনেকৈ কচু আৰু মাছৰ মূৰৰ সৈতে এখন জুতি লগা আঞ্জা প্ৰস্তুত কৰা হ'ল। ভিডিঅ'ছবোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।